লেম সোনকালে কৰ এই বৌৰ গাটো ভাল নহয় বুজিছ আজিৰ ভিতৰত বিচনাও উলিয়াব লাগিব আৰু বৌৰ কাৰণে ডাক্তৰো হয়তো মাতিব লাগিব ৰ সোনকাল কৰ ঐ এই গজাল ল এইখিনি আৰু হেৰি কৰচোন তই 2 ইঞ্চি গজাল 7টা ৰেডি কৰ বিচনাখন হেৰিয়াত মাৰিব লাগিব 2 ইঞ্চি গজাল 7টা ৰেডি কৰিবি দেই ডাক্তৰক খবৰ দিলে ডাক্তৰ মানে ঘৰলৈ অহা ডাক্তৰ এতিয়া কোন এই ঘৰলৈ অহা ডাক্তৰ এজনে আছে তই এই কামখিনি সম্ভৱ মই পটককৈ আহিছোঁ কাম কৰিবি আৰু কি হ'ব দাদা সোনকাল কৰিবি পটা আহিছোঁ সোনকালে আহিছোঁ সোনকালে হওক মানে মাইকী মানুহ মোৰ মাইকী মানুহ সেইবিলাক কেছ থানাত নহয় ডাক্তৰ এইবিলাক কেছ নকৰে নহয় মাইকী মানুহ হেৰি কি হেৰি মানে হেৰি ডাক্তৰ হেৰি ৰ'ব দেই মোক হাতীয়া কেইটা লাগিব সোনকাল কক খা সোনকাল কওক ছাৰ সোনকাল কওক ছাৰ এডাল কওকচোন ৰ'ব এইটো মই পিন্ধি যাব লাগিব নহয় বলক ছাৰ সোনকাল কক ছাৰ সেইডাল দিয়ক চেণ্ডালে পৰিলে নালাগে চেন তুলিব নালাগে মই ঠেলিয়ে যাম এইফালে চেন তুলিলে সেইফালে চেন পৰিবগৈ খেলিব দেই আপুনি যিমান কৰিব ইমান যাব নহ'লে সোনকালে বলক ছাৰ কিবা এটা হ'ব এতিয়া সেইটো লাগিব ভিতৰলৈ কোনো আহিব নালাগে দেই সোনকাল কৰিব ছাৰ ইমান দেৰি কৰিছে নকবি আৰু চাইকেল চেইন বহুত কথা বুজিছ কম ৰহ কিবা এটা হওকচোন হেৰি কৰত হ'ব নি কৰত কৰতখন দেচোন পটককৈ ভিতৰলৈ নাহিব নোসোমা ছাৰ নোসোমা দেই নোসোমা হেৰি আপোনালোকৰ বটালি চটালি আছে নেকি বটালিটো আকৌ ডিমেচা ঘৰত থাকিলে হ'ব ভিতৰলৈ নাহিব দেই হেৰি হাতটো এটা লাগিছে মানুহজনী বাচিলে হ'ল আৰু
ছাৰ ভাল হ'ল নে ছাৰ এই কথা এটা বুজি নাপালো ন কেঁচু কেনেকুৱা চিটাৰিং হ'ল এইটো এই সাঁতুৰি কৰণ বটালি মানে লৰালৰি কোবত মোৰ বাকচটো চাবিটোকে ঘৰত পাহৰি আহিল নহয় সেইটো খুলিবলৈ নেপালোৱে বেবী জন্ম হ'লে